মনালিসাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। গুড মৰ্নিং, এতিয়া হৈছে 8টা আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছো। নহলে এনেকৈ থাকিয়ে যায় কি কৰো কেনেদৰে পাৰ কৰো সকলোবোৰ দেখাই থাকিম আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এতিয়া মই বৰা চাউলৰ জলপান বনাম। মইনো কেনেকৈ বনাম বলকচোন জানো তেনে। এয়া হৈছে বৰা চাউল, মই ধুই লৈছো। ধুই এতিয়া মই চাউলটো অলপ কোমল হ'বলৈ পানী দিছো। এনেকৈ 10 মিনিটৰ কাৰণে এনেকৈ ৰাখি থম পানীত ডুবাই। এতিয়া মই বৰা চাউলটো 10 মিনিট হৈ গ'ল আৰু এতিয়া মই পানীৰ পৰা টুকি দিছো। আৰু পানী মই বেছি নিদিওঁ, অলপমান দিম। এতিয়া পানী দিছো অলপ, পানী মই ইমান দিছো যিহেতু মই কুকাৰ আৰু মই চিটি দুটাহে মাৰিবলৈ দিম, তাৰপৰা নমাই থৈ দিম। আৰু মোৰ জলপান হৈ গ'ল। এয়া দেখিছে এনেকৈ খাবলৈ বহুত ভাল হয়, আঠাৰো হয়। এয়া দেখিছে। আৰু এইফালে দেউতাকৰ আৰু এই ছোৱালীজনীৰ কাৰণে লৈছো আৰু মই এতিয়া গাখীৰ দি দিম। এনেকৈ খাবলৈ বহুত ভাল হয়, আপোনালোকেও খাই চাব। এতিয়া খাব পৰা হ'ল, খাই লওঁ, আকৌ পিছত লগ পাই আছো। জলপান খাই মেলি আজৰি হয় আৰু ধান আৰু কাম আছিলে অলপমান কৰি ললো। আৰু ধান এইটো যিহেতু বতৰটো আজি ফৰকাল, এইটো বতৰ শুকাব আৰু ৰ'দত উলিয়াই থৈ আহিলো। আৰু কি কৰো সকলোবোৰ দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। 1 মিনিট হৈছিলো, কুকুৰাবিলাক আহি আছিলে, ছোৱালীজনীয়ে ভিডিঅ' কৰি দেখিলে। মই ধান মেলি আছিলো আৰু ছোৱালীজনীয়ে মোবাইলটো লৈ আছিলে, তাই ভিডিঅ' কৰি নাচিছিলে আৰু আপোনালোককো দেখাই দিছো। ধান বস্তাত ভৰাই মেলি ঘৰলৈ আনিলো, পথাৰত মেলিছিলো। আৰু মই এতিয়া মুড়ি লাডু বনাম। মইনো কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বলকচোন চাই। তেনেহ'লে মইনো কি ধৰণে বনাম মই প্ৰথমতে দেখাই লৈছো। মুড়ি এপেকেট লৈছো আৰু গুড় এবাটি লৈছো আৰু মই কাটি থোৱা গুড় দি দিছো এনেকৈ আৰু এনেকৈ লৰাই থাকিব। দেখিছে এতিয়া মই মুড়ি দি দিছো, মুড়িবিলাক দি দিছো। আৰু এনেকে লৰাই এনেকুৱা হ'বলৈ দিব, দেখিছে। আৰু এতিয়া মই কাঁহী এখনলৈ নমাই দিম। মই আপোনালোকক দুটামান বনাই দেখাইছো, গৰম হৈ আছে যিহেতু। এনেকৈ এটা হৈ গ'ল, সেইটো আৰু এটা বনাই দেখাইছো। গৰম হৈ আছে, গৰমে গৰমে বনাব। এইটো দুটা হৈ গ'ল আৰু এটা বনাই দেখাইছো। ৰেডি হৈ গ'ল দেখিছে। এনেকে মুড়ি লাডু খাবলৈ বহুত ভাল লাগে, আপোনালোকেও এনেকৈ খাই চাব। আজিলৈ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।